जनजातिकरण बिग्राफोरा बियो बुङो मोनसे बैयो बुङो मोनसे नङा होमबा एसटि मर्यादार बिग्राफोरा गावसोरनि गेजेरावनो खुनु थिग गैया गोरोबैया आरोखि बे गोरोबि बुस्थुआ खौसेथि होननाय बुस्थुआना आंलाय सानदोंमोन जों बर'फोरनावल' सानदोंमोन किन्तु माथो आदिबासिफोरनावबो खौसेथि गैया नैबे मोनसे भिडिअखौ एसे नायनानै ला बावहाय एसे बारे बारे बिजेपि सरकारे बा অসম सरकारे बारे बारे प्रतारणा কৰি আহিছে গতিকে ইয়াত আমাৰ খুব আছে আমি খুব উজাৰিছোঁ কাৰণ সাঁওতাল জনগোষ্ঠী ইতিমধ্যে জনজাতিকৰণ বা তেওঁলোক শেডিউল ট্ৰাইব কিন্তু অসমৰ যে ষ্টেট বেৰিয়াৰৰ কথা কোৱা হৈছে ইয়াত কেৱল ৰাজনীতি এই ৰাজনীতিৰ ষড়যন্ত্ৰৰ মেৰপেকত সময় বিজেপি চৰকাৰে আমাক সাঁওতাল জনগোষ্ঠীক অসমত যে নিক্ষেপ কৰা যি পৰিকল্পনা কৰিছে সেয়া আমি ধিক্কাৰ জনাইছোঁ আৰু বাৰে বাৰে আমি কৈ আহিছোঁ যে সাঁওতাল জনগোষ্ঠীৰ চাহ বাগানৰ লগত কোনো ধৰণৰ লিংক নাই কোনো ধৰণৰ সম্পৰ্ক নাই তথাপি অসম চৰকাৰে পাকে প্ৰকাৰে সাঁওতালসকলক প্ৰতাৰণাৰ প্ৰবঞ্চনা আৰু নিক্ষেপ কৰাৰ কাৰণে তেওঁলোকক চাহ বাগানৰ লগত তুলনা কৰিছে তেওঁলোকক চাহ জনগোষ্ঠীৰ নামাকৰণ কৰিছে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমি কেতিয়াও চাহ জনগোষ্ঠীৰ নহয় নাছিলোঁ আৰু নহওঁ গতিকে সেই কথা আমি অসম চৰকাৰলৈ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে অসম চৰকাৰে যেনেধৰণে ভাবিছে অসম চৰকাৰে সাঁওতাল জনগোষ্ঠীক নিক্ষেপ কৰাৰ কাৰণে যি পৰিকল্পনা নৰচকীয় সাঁওতাল ছাত্ৰ সন্থাই ইয়াৰ প্ৰতিহত কৰিব গতিকে সাঁওতাল জনগোষ্ঠীৰ যিসমূহ দাবী আছে সেই দাবীসমূহ শীঘ্ৰে পূৰণ নহ'লে 2026 আগত যদি জনজাতিকৰণৰ মৰ্যাদা নাপায় তেতিয়াহ'লে ভোট বৰ্জনৰ আদি কৰি বিজেপিক যে অসমৰ পৰা খেদি পঠিওৱা হ'ব বা অসমৰ যিসমূহ গাঁও অঞ্চল আছে সাঁওতাল ঔদ্যোগিক অঞ্চলত বিজেপিক প্ৰৱেশত আমি নিষেধাজ্ঞা জাৰি কৰিম গতিকে আমি চৰকাৰক অনুৰোধ জনাম যে সময় থাকোঁতে সাঁওতাল জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো গুৰুত্ব সহকাৰে লৈ আৰু যি 25 নৱেম্বৰ তাৰিখে যি বিল পাৰিত হ'ব লগা আছে তাতে কোনেও যাতে ইয়াত বিৰোধিতা প্ৰদৰ্শন নকৰে কাৰণ সাঁওতাল জনগোষ্ঠীৰ ইয়াৰ প্ৰাপ্য সাংবিধানিক অধিকাৰ জন্মগত অধিকাৰ ইয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব গতিকে যিয়ে নহওক অসম চৰকাৰে যদি হতাশ আছে বা ইচ্ছা কৰিলে তেওঁ সাঁওতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিব পাৰে আৰু যি কেন্দ্ৰলৈ পঠিয়াব বিচাৰিছে প্ৰতিবেদন সেই প্ৰতিবেদন সাঁওতাল হিচাপে পঠিয়াব লাগে আৰু ইয়াত আমি একো ৰাজনীতি কৰিব বিচৰা নাই বা একো ৰাজনীতি হ'ব নালাগে গতিকে সাঁওতাল ছাত্ৰ সন্থাৰ স্পষ্ট কথা জনজাতিকৰণ বিষয়টো গুৰুত্ব সহকাৰে লৈ সাঁওতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা যেতিয়ালৈকে নহয় তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব আদিবাসী ছাত্ৰ সন্থা হৈ কেন্দ্ৰ সমিতিৰ নিৰ্দেশত আমি 10 বা 15 দিনৰ কাৰ্যসূচী লৈ সমগ্ৰ অসমত বাইক ৰেলী ৰূপায়ণ কৰিব বাধ্য হৈছোঁ আজি 13 দিনত আমি চিৰাংগেছি উপস্থিত হৈছোঁ আদিবাসীৰ বিভিন্ন সমস্যা লৈ জনজাতিকৰণ জাতি পট্টা দিয়া আৰু চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধি কৰা এই দাবী লৈ আমি সমগ্ৰ আদিবাসীক একগোট কৰিবলৈ আমি আগুৱাই আহিছোঁ যাতে এই সমস্যাবোৰ যদি সমাধান নকৰে তেনেহ'লে আমি বিজেপি চৰকাৰক যেনেকৈ আমাৰ বিৰছা মুণ্ডা ডাঙৰীয়াই ধনুক কাৰ্ড লৈ খেদিবলৈ বাধ্য হৈছিল ব্ৰিটিছক তেনেকৈ বিজেপিক আমি ধনুক কাৰ্ড দি খেদিবলৈ আমি আগুৱাই আহিম নিৰ্বাচন আহি আছে নিৰ্বাচনৰ আপোনালোকৰ দাবী পূৰণ নকৰে কেনেকুৱা ডেফিনেটলি চৰকাৰে আমাক বাৰে বাৰে ঠগাই আহিছে 2016 চনত যেতিয়া বিজেপি চৰকাৰ ইয়াতে আহিছিলে তেতিয়া কৈছিল যে বিজেপি চৰকাৰ অসমলৈ আহে তেনেহ'লে অসমৰ আদিবাসীসকলক এছটি দিয়া হ'ব ভূমি পট্টা নিজৰ নামত দিয়া হ'ব বুলি কৈছিল কিন্তু আজি তাৰ প্ৰতিশ্ৰুতি বিচলীয়া হ'ল সেইটো কাৰণে আমি এতিয়া দেখা পাই আছোঁ সমাগত আমাৰ এছেম্বলি ইলেকশ্যন আছে এই এছেম্বলি ইলেকশ্যনৰ আগে আগে যদি আমাৰ যি জনগোষ্ঠীয় সংবিধানিক হিচাপে যদি এছটিকৰণ নকৰে তেনেহ'লে আমি বিকল্প ল'বলৈ আমি বাধ্য হৈ যাম